हेलो गाइस नमस्कार मोर निजर यूट्यूब चैनल निजामाती ब्लॉग स्वागतम जनाइছো दे गाइस मैं जेतु आज एटा भिडिओ बनाबले गय आसो आज मोर जेतु अपना आरसीसी बिल्डिंगर जेतु काমৰ भिडिओ दिया है हेखिनि आज माने काम এটা চাবলৈ गय आसो হয়তো কামটো পটি যাবলৈ আছে আজি কামটো যদি হৈ যায় তেতিয়া চাব পাৰিব আপোনাৰ অকল প্লাষ্টাৰ কাম আছে ফিনিशिंग কাম আছে आरसीसी घर 12-1300 স্কয়ার আছে গতিকে কামটো কৰিবলৈ গৈ আছো আহক ভিডিওটো চাব শেষলৈকে চাব ভিডিওটো ভাল হ'ব ফিনিशिंग ডিজাইনৰ কাম কিছুমান আছে চাব পাৰিব তে কি ধৰণে কেনে কৰো যদি কামটো হৈ যায় তেতিয়া চাব পাৰিব আহকচোন চাব ভিডিওটো আপোনাবা যে নতুনকৈ সোমাইছে চেনেলটোত তেতিয়া সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিব কমেন্ট কৰিব কমেন্টত জনাব কেনে কি কিবা জানিবলৈ থাকিলেও জানিব পাৰিব গতিকে ভিডিওটো চাব শেষলৈকে চাব ए गाइस एटू फ्रंट साइड तो एटू मेन घर तो एटू आमी जे सम्पूर्ण प्लास्टर कम बाहिर भीतर सम्पूर्ण प्लास्टर कम चाइ दियो हेखलके भिडिओটো চাব गाइस फाइनली आमी काम धरिब लैছো सब आमी सिलिंग मारि मतिया सामदाम बाति लैছো एटू सांग एटू सिलिंग तो प्लास्टार करिम ऊपर सिलिंग प्लास्टार करिम लगते वाल साल मारि আহিম रे देखाबलगियाखिनि हे देखाइছো আৰু ইয়াৰ মানে বালি চালি আছে এইজনে এটো স্টাৰকেছটো স্টাৰকেছ লগতে এটো বাৰান্দাটো আছে এটো বাৰান্দা হ'ব এটা বেডৰুম কৰিডৰ দি সোমাই আহিছো এটা বেডৰুম এতে আমি মছলাটো বনাম এটো হে ৰুমটো মাৰি এটো মাৰিম দুটা ৰুম আছে ৰুম দুটা বাৰান্দা এখন আৰু স্টাৰকেছটো আছে লগতে বাহিৰফালে আছে বাহিৰত মই দেখাই আছো ভিডিওটো চাই থাকিব শেষলৈকে কোনোবাই যদি সাবস্ক্ৰাইব নাই কৰে সাবস্ক্ৰাইবটো কৰি দিব गाइस এটা সাজা এই ঢালি মিতিয়া ভিডিওটো ভিডিওটো চাব শেষলৈকে ভাল লাগিব সাজাটো ডিজাইনটো চাব মই বান্ধিবলৈ লৈছো এতিয়া চাটাৰিং কৰিম এতিয়া তাৰপিছত বান্ধিম গাইস ফাইনেলি আমি সলিং পাৰি আছো এটা সলিং room এটা করিডোর এটা বেডরুম এটা বেডরুম হব আর দেখাম যেটা সাইড দিব হল গাইস আমি শটতে মছলা মাৰিলো থাপিলো এয়া পাটা মৰাই আছো পাটা মাৰি আছে সৰুলা পাটা মাৰি আছে এটো সব এটা আধাটো মাৰিছো আৰু আধাটো আছে আধাটো মাৰিম সেই আধাটো মাৰা পিছতে এটো মাৰিম নাম শুকাই গৈছে এটো কাৰণে মানে আধাটো মাৰিছো এনেকে পাটা দি পাটা কাটি লৈছো কাটি পেলাই প্লাষ্টাৰ কৰিম প্লছা মাৰিম বাকি ভিডিওটো চাই থাকিব সকলোকে চাব দেই বহুত কষ্টৰে বনাইছো নিজে কাম কৰিছো নিজে ভিডিও বনাই আছো গাইস আমি এতিয়া এই শটখন মাৰিলো শটখন মাৰাৰ পিছত আমি বিমবিলাক মাৰিছো ড্ৰেছিং প্লাষ্টাৰ এইফালে বিমখিনি কমপ্লিট হৈ গ'ল মানে বিম কমপ্লিট হৈ গ'ল ৱাল আছে ৱাল ধৰিম আজি লগতে আমি এই শটত ডিজাইন হ'ব এই আগৰ ভিডিও এটাত দেখাইছিলো সিলিং ডিজাইন ফেনৰ ওপৰত যেটো ফুল দিয়া হয়
আৰু বিমৰ চাইডত বিট দিয়া হয়, এইটো বিট কাটিব লৈছোঁ। 4 ইঞ্চিকৈ বিট হ'ব, ইয়াত দুটাকৈ হ'ব, 4 ইঞ্চিকৈ 5 ইঞ্চিত হ'ব এটা আৰু 4 ইঞ্চিত হ'ব এটা, দুটা ডাবল বিট হ'ব। এইটো কাটি আছোঁ, কাটি এতিয়া প্লাষ্টাৰ চলি আছে। আৰু ফেনৰ হকৰ বিট বনাম এটলিষ্ট মই দেখুৱাইছোঁ। এইটো আঁচ পাৰি দিছে, দিছে না, ফুল হ'ব। ফুলটো দেখাম নেক্সট ভিডিঅ'ত, ফুল দেখাম। ভিডিঅ'টো সকলোকে চাব আৰু নিজামালি ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'খিনি চাব। নেক্সট ভিডিঅ'ত আমি ফুল চুলখিনি দেখাম, কেনেকৈ বিট কটা হয় সেইখিনি দেখাম। ভিডিঅ'টো চাই থাকিব।